हेलो एवरीवन मोर नतुन এটা ভিডিওলে আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া আজি ৰাতিপুৱা গাপা ধুই আজৰি হলো। দিনটো আপোনালোকক আজি দেখাম আৰু ভিডিওটো হেকলৈকে চাই থাকিব। তেন্তে বলক ভিডিওটো আৰম্ভ কৰো। এতিয়া এয়া চাহ খাব লৈছো। চাহ এয়া বিস্কিট। এয়া আমাৰ কুহি হাই কৈ দিয়া। হাই। এয়া এতিয়া বেঙেনা কাটি আছো মই। এফালে পিয়াজ মাছ আৰু বেঙেনা বনাম। কালি মাছ আনি থোৱা আছিলে আৰু এতিয়া মই মাছ আৰু বেঙেনা বনাম। মানে মা আৰু মই আমি দুজনীহে খাম। পাপাইকো আমি খাব নাখায়, বেলেগকে বনাই দিব লাগে আৰু তাৰপিছত এতিয়া মই বোলো বনাওঁ বেঙেনা আৰু মাছ। তাৰপিছতে বনাই হোৱাৰ পিছত আপোনালোকক দেখাম দেই। এয়া বেঙেনা কাটি ল'লোঁ। এতিয়া বেঙেনা পিয়াজ আৰু এয়া নহৰু অলপমানো সৰু সৰুকৈ কাটি লৈছোঁ। তেন্তে বলক বনাওঁ। এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল। মই বনাইছিলোঁ বেঙেনা আৰু মাছ, সেয়া হৈ গ'ল। তাৰপিছতে এতিয়া ভাত চাত বাঢ়ি ল'লোঁ। এয়া আমাৰ কুঁহিয়ে খাই আছে দেই। কাপোৰ চাপোৰ খুলি লৈছে গৰমত। আৰু কুঁহিয়ে কি খাইছে আপোনালোকক দেখাম ৰ'ব। খাইছে আণ্ডা পোচ আৰু এয়া ভাত। তাই আকৌ জিতি নাখায় এইবোৰ মাছ চাছ, সেইকাৰণে তাই অকল আণ্ডা পোচ খাইছে। মাছ আৰু বেঙেনা, এইফালে দালি আলু আৰু এয়া ভোট জলকীয়া এটা। আজি দেওবৰীয়া গোটৰ মিটিং আমাৰ ঘৰতে। আমাৰ লগৰীকেইজনী দেই। আজি আমাৰ ঘৰত গোটৰ মিটিং আছে। সেয়া চাহ খাবলৈ এয়াকে আনিলোগৈ আজি। এতিয়া চাহ বনাই আছোঁ। এয়া প্লেটখন মই এতিয়া সজাই লওঁ। এয়া মিঠাই, এনেকৈ এয়া চানা বলক এতিয়া দিওঁগৈ। এইফালে মই চাহ তাহ বনাই লৈ আনিলোঁ। মগ এটাতে বাকী লৈ আহিছোঁ আৰু এক্সট্ৰাকৈ গিলাচ বাতি লৈ আহিছোঁ। মামীয়ে বাকী দিছে আৰু এয়া এইফালে একদম এয়া চিঙি থৈছে থেকেৰা আৰু এয়া আকৌ ছাতিতে ভৰাইছে। চিঙিলে এতিয়া খাই দেখাব। ডাঙৰকৈ খোৱা। চোৱা দিয়া। খোৱা 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 অকলি খোৱা। খাই দিয়া। জেতুকা অকণ ঘঁহিম আজি। ৰ'দতে গৈ আনিছোঁগৈ, উপায় নাই। আজি সেয়া জেতুকা অকণমান ঘঁহিম। মোৰ হাতখন মানে অকণমান ছিগিছে, হাতৰ তলুৱাবোৰ, সেইকাৰণে অকণমান লগাম বুলি আনিলোগৈ। এয়া আবেলিলৈ আকৌ এয়া বিয়া এখনলৈ বুলি আহিলোঁ। আজিলৈ আহিছোঁ দেই। আকৌ লগ পাম।